প্ৰথমতে মই আপোনালোকক মোৰ আন্তৰিক শ্ৰদ্ধা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি আপোনালোকে মোক ইয়াতে এই সাধাৰণ সুবিধাখন দিয়াৰ বাবে। আজি হালবাৰী সমষ্টিত মোক আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যেনেকৈ সুবিধাখন দি প্ৰাৰ্থিত্ব প্ৰদান কৰি যেনেকৈ হালবাৰী সমষ্টিটো মোক সেৱা কৰাৰ কাৰণে মোক পঠাই দিলে, নিশ্চয়কৈ ঠিক তেনেকৈ আমাৰ হালবাৰী সমষ্টিৰ সকলো ভোটাৰ ৰাইজে মোক ভোট দিয়াৰ কাৰণে তেওঁলোকে যথেষ্ট অহৰহ চেষ্টা কৰিছে আৰু তেওঁলোকে সকলোৱে কৈছে বোলো এইবাৰ বিপুল ভোটত আপুনি জয়ী হ'ব। গতিকে নিশ্চয়কৈ এইবাৰ হালবাৰী সমষ্টিত আমি বহু ভোটৰ ব্যৱধানত আমি জিতিবলৈ গৈ আছোঁ। বিজেপি, বিপিএফ, ইউপিপিএল বিভিন্ন দলে শক্তি প্ৰদৰ্শন কৰিছে, এই কামত কি বিকল্প হ'ব? প্ৰতিটো ৰাজনৈতিক দলে নিজা নিজা যিখিনি শক্তি থাকে, যেনেকৈ সৰু খালৰ পানী তেওঁলোকে যেনেকৈ শক্তি প্ৰদান কৰিব বিচাৰে তেওঁলোকে সেই সৰু খালৰ পানী হৈ থাকিব। যেনেকৈ আমাৰ নেশ্যনেল পলিটিকেল পাৰ্টি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিখিনি বৰ্তমান আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া উত্থানৰ লগে লগে তেওঁ অহাৰ লগে লগে যেনেকৈ বাক্সা জিলা কংগ্ৰেছ কমিটিৰ যেনেকৈ আমাৰ কংগ্ৰেছৰ কাৰণে যেনেকৈ জোৱাৰ উঠিছে, এই ক্ষেত্ৰত কংগ্ৰেছক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে আৰু কংগ্ৰেছ এইবাৰ বিজয় নিশ্চিত 10,000 পৰা 15,000 ভোটৰ ব্যৱধানত এইটো জিতি যাব। মই বেলেগ পলিটিকেল পাৰ্টিৰ কথা মই ক'বলৈ নাযাওঁ, কিন্তু বিপুল ভোটত মই জিতিবলৈ গৈ আছোঁ। মই কৈছোঁ ঘোঁৰাৰ লগত সাধাৰণ চাকল বা কোনোবা এটা সেইবিলাকে কেনেকৈ ফেৰ মাৰিব, মই ঘোঁৰা হৈ দৌৰি আছোঁ। তেওঁলোকে নিশ্চয়কৈ তেওঁলোকে প্ৰতিযোগিতাত যিহেতু নামিছে, গতিকে তেওঁলোকে যিখিনি শক্তি পাৰে সেইখিনি তেওঁলোকে দৌৰিব, কিন্তু মই তেওঁলোকক একো ক'বলৈ নাযাওঁ। মোৰ যেনেকৈ ঘোঁৰাৰ শক্তি সেই ঘোঁৰাৰ শক্তিৰ দৰে মই দৌৰি আছোঁ। গতিকে সেইটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰণে এটা সফল লক্ষণ। আৰু এইবাৰ আমাৰ BTCত বিপুল বিভিন্ন আপোনাৰ 10 পৰা 12টা আপোনাৰ সমষ্টিত জিতিবলৈ গৈ আছে আৰু BTC দখলৰ স্বাৰ্থত এইবাৰ আমি কংগ্ৰেছ চৰকাৰে আহিব বুলি আমি আশা কৰিব পাৰোঁ। আমি CPM দলৰ পৰা মই খন্তেক সময় আগতে মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। মোৰ নাম সত্যজিৎ দাস, মোৰ ঘৰ বাৰাপেটা। এইবাৰ CPM দলে ভাবিছে যে মোক যে আটাইতকৈ কনিষ্ঠ এজন প্ৰাৰ্থী হিচাপে মোক প্ৰক্ষেপ কৰাৰ কাৰণে, আৰু মই সমষ্টিটোক লৈ সমষ্টিৰ BTADৰ যি সমস্যাবিলাক আছে, সময় উন্নয়ন, প্ৰত্যেকটা জাতিৰ সম অধিকাৰ, তাৰপিছত মাটিৰ যিটো পাট্টাৰ ব্যৱস্থা, এই সকলোবোৰ সমস্যাক আগত লৈ কেনে আমি ৰাজনীতিৰ যুঁজখনত আগবাঢ়িছোঁ। সমষ্টিটোৰ সমস্যাবিলাক কোকৰাঝাৰত যাই কেনে আমি দাবী কৰিম যে আমাৰ সমস্যাবিলাকৰ প্ৰত্যেকটা সমস্যা আমাক সমাধান কৰি দিয়ে। আমি জনসাধাৰণক লৈ কেনে আমি সমস্যাবিলাক আগবঢ়াই লৈ যাম, প্ৰয়োজন হ'লে আমি ৰাজপথত নামিম। বিজেপিয়ে এই অঞ্চলত যদিও মুখ্যমন্ত্ৰীয়ে কৈছে 1 নম্বৰ 2 নম্বৰ এনেকুৱা নাগৰিকৰ কথা, কিন্তু তেওঁৰ দায়িত্ব আছিল, তেওঁলোকৰ চৰকাৰৰ দায়িত্ব আছিল, লগতো তেওঁলোকৰ UPPL আছিল, তেওঁলোকৰ লগতো BPFও আছিল। তেনে ক্ষেত্ৰত সকলো মানুহৰ অধিকাৰ সুনিশ্চিত কৰাৰ দায়িত্বটো বিজেপিৰে আছিল মূলতঃ। কেন্দ্ৰীয় ৰাজ্যিক চৰকাৰত তেওঁ আছে, কেন্দ্ৰীয় চৰকাৰত তেওঁ আছে, বিজেপিৰ মূল দায়িত্ব আছিল। বিজেপিয়ে সেই দায়িত্ব ফেইল কৰিছে। আজি আকৌ বেলেগ ধৰণে বিষয়টো নিবলৈ চেষ্টা কৰিছে। আমি এনেকুৱা দৃষ্টিভংগীক আমি সমৰ্থন নকৰোঁ, কিন্তু মানুহৰ অধিকাৰ সুনিশ্চিত কৰাৰ বাবে আমাৰ যুঁজ চলি আছে, চলি থাকে। এতিয়াতো দিবই পাৰে, সকলো ৰাজনৈতিক দলে নিৰ্বাচনত অংশগ্ৰহণ কৰিব, তাত আমি কি ক'ম? আমাৰতো কোৱাৰ অধিকাৰ নাই, কাৰণ ৰাজনৈতিক দলবিলাকৰ কাৰণে নিৰ্বাচনটো তেওঁলোকৰ এখন ৰাজনৈতিক যুঁজ। এই ৰাজনৈতিক যুঁজত সকলো ৰাজনৈতিক দলে কেণ্ডিডেট দিব পাৰে। কেন্দ্ৰ ৰাজ্যত এতিয়াও যিহেতু UPPL আৰু BJPৰ মিত্ৰতা আছে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ, কিন্তু এইবাৰ BTCৰ তেওঁলোকে কৈছে কোনো মিত্ৰতা নাই, কিন্তু এই বুজাবুজিৰ ভিতৰি কিবা থাকিব পাৰে? এইটো মই কেনেকৈ অনুমান কৰিম? মোৰ কাৰণেতো অনুমান কৰা সম্ভৱ নহয়। নিশ্চিতভাৱে কিবা থাকিব, কাৰণ আৰু এইটো আমি পূৰ্বতেও দেখিছোঁ। অগপৰ লগত বুজাবুজি আছিল, পঞ্চায়তত নহ'ল বুজাবুজি, পঞ্চায়তত হ'ল শেষত গৈ পেলাই, যোৱাবাৰ হোৱা নাছিল, পঞ্চায়তত বুজাবুজি হোৱা নাছিল। টাইম টু টাইম এনেকুৱা হয়, কিন্তু ইয়াতে ভাৰতীয় জনতা পাৰ্টি BJPয়ে যি ধৰণৰ ৰাজনীতিটো কৰি আছে, সকলোকে লৈ খেলিব খুজিছে। যিয়ে জিকিব তেওঁৱে তেওঁৰ বন্ধু, আৰু এইটোত BJP শংকিত হৈছে যে বৰভূমিত তেওঁলোকে যিমান হুলস্থুল কৰিছে সেই ধৰণৰ সমৰ্থন ক্ষেত্ৰখন নাই। এতিয়া UPPLকো এৰিব খোজা নাই, BPFকো এৰিব খোজা নাই,
আৰু এইটো মুক্তভাৱে মুখ্যমন্ত্ৰীয়ে কৈছে 2 দলৰ লৈ পেলাই তেওঁ খেলি আছে যি দলেই জনসাধাৰণৰ সমৰ্থন পাব তাৰ লগতে বিজেপি যাব তেওঁলোকৰতো সেই ক্ষেত্ৰত কোনো নীতিয়ে বাধা নহয় আমি ভাবিছোঁ এতিয়ালৈকে 25 বছৰ যেহেতু তেওঁৰ সম্পূৰ্ণ হৈছে এই 25 বছৰ সম্পূৰ্ণ হোৱা কেণ্ডিডেটজনে ভোট কৰোঁ আটাইতকৈ কনিষ্ঠ হ'ব পাৰে হ'লে আমি গৰ্বিত হওঁ আটাইতকৈ কনিষ্ঠ কেণ্ডিডেট আমি দিছোঁ আমিতো সদায় নতুন প্ৰজন্মৰ আদৰণি জনাওঁ নতুন প্ৰজন্ম আদৰণি জনোৱাৰ ক্ষেত্ৰত আমি কোনো কুণ্ঠাবোধ নকৰোঁ কাৰণ সদায় পৰিৱৰ্তনৰ বাবে নতুনেই মূল ভূমিকাটো ল'ব লাগে বুঢ়া মানুহবিলাকেতো মূল ভূমিকাটো ল'ব নোৱাৰে আৰু নতুনক আমি আদৰণি জনাওঁ পুৰণিবিলাকৰো অভিজ্ঞতাৰ প্ৰশ্ন আছে সেই অভিজ্ঞতাও আমি গ্ৰহণ কৰোঁ আৰু নতুনৰ জোচ আছে তেওঁলোকৰ চিন্তা ভাৱনাত যথেষ্ট স্বচ্ছতা আছে নতুন চিন্তা ভাৱনাই তেওঁলোকক প্ৰভাৱিত কৰে ফলত পাৰ্টিটো গতিশীল হ'ব লাগিলে নতুনক গুৰুত্ব দিব লাগিব আমি নতুনক গুৰুত্ব দিওঁ ঠিক আছে ধন্যবাদ CPM নতুন এণ্ট্ৰি নহয় দেই CPM পুৰণা এণ্ট্ৰি যোৱাবাৰ আমি CPM খেলিছোঁ এইবাৰ আমি মথনগুৰি সমষ্টিত আমাৰ পাৰ্টিৰ পক্ষৰ পৰা সত্যজিৎ দাস সত্যজিৎ দাসক আমি পাৰ্টি দিছোঁ আমি ভাবিছোঁ বোধ কৰোঁ BTRৰ আটাইতকৈ সৰ্বকনিষ্ঠ কেণ্ডিডেটজন আমাৰ পাৰ্টিৰ পক্ষৰ পৰা মথনগুৰিত দিয়া হৈছে তেওঁ এতিয়া 25 বছৰ অতিক্ৰম কৰিছে মাত্ৰ আৰু তেওঁক আমি দিছোঁ আৰু এইবাৰৰ BTRৰ ইলেকশ্যন যথেষ্ট পৰিমাণে গুৰুত্বপূৰ্ণ ইলেকশ্যন আৰু পূৰ্বৰ ইলেকশ্যনবিলাক কাৰোবাৰ লগত কাৰোবাৰ সংযোগ বা বুজাবুজি আছিলে এইবাৰ নিৰ্বাচনত প্ৰতিটো দলে নিজস্বভাৱে ইলেকশ্যন খেলিছে শাসক দল ভাৰতীয় জনতা পাৰ্টি নিজস্বভাৱে তেওঁলোকৰ কেণ্ডিডেট ঘোষণা কৰিছে আৰু BTRৰ শাসক দল UPPLও নিজস্বভাৱে কেণ্ডিডেট দিছে আৰু পূৰ্বৰ শাসক দল BPFও নিজস্বভাৱে কেণ্ডিডেট দিছে আমিও ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীয়ে BTRৰ 3টা সমষ্টিত আমি আমাৰ পাৰ্টি দিছোঁ আমি বিজনেছ ধৰিবাৰী মথনগুৰি আৰু গড়েশ্বৰত আমাৰ দলৰ প্ৰাৰ্থী দিছোঁ 3টা সমষ্টিত প্ৰাৰ্থী দি পেলাই আমি এইবাৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ কিন্তু এই নিৰ্বাচনতো স্বাভাৱিকভাৱে শাসক দল হিচাপে বিজেপি আৰু APPLৰ বিৰুদ্ধে আৰু মূল যুঁজখন আমি চলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰি নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ বিজেপি UPPL মিত্ৰত চৰকাৰ আছিলে তাৰ আগত BJP চৰকাৰ কৰিছে এই সময়ত UPPL কি কয় CPMৰ কিমান প্ৰয়োজনীয়তা বা কি ধৰণৰ ইছ্যুলৈ আগবাঢ়িব নহয় আমিতো আমাৰ ইছ্যুবিলাকতো ফিক্স আমি ইছ্যুবিলাক টাইম টু টাইম জনসাধাৰণে যিবিলাক সমস্যাৰ সন্মুখীন হৈছে এই সমস্যাসমূহক লৈ পেলাই আমি আমাৰ ইছ্যুবিলাক ঠিক কৰোঁ আৰু BTR যেতিয়া BTC যেতিয়া গঠিত হৈছিল আমি তেতিয়া BTC আদৰণি জনাইছিলোঁ কাৰণ আমি BTCৰ এই আদৰণি জনোৱাৰ কাৰণটো হৈছে যে ট্ৰাইবেল জনসাধাৰণে যি দাবীক লৈ পেলাই দীৰ্ঘদিন আন্দোলন কৰিছিল তাৰ ফলত তেওঁলোকক কিছু পৰিমাণে স্বায়ত্ব শাসন দিয়া এই বিষয়টোক আমি সমৰ্থন জনাইছিলোঁ আৰু আদৰণিও জনাইছিলোঁ কিন্তু লগে লগে আমি কৈছিলোঁ যে BTCত পূৰ্বৰ BTC এতিয়া BTRত তাত যিবিলাক অন্য অংশৰ মানুহ বসবাস কৰে বিভিন্ন জনগোষ্ঠী বসবাস কৰে এই জনগোষ্ঠীসমূহৰ অধিকাৰবিলাক যাতে সুনিশ্চিত থাকে তেওঁলোকৰ মাটিৰ অধিকাৰ তেওঁলোকৰ শিক্ষাৰ মাধ্যমৰ অধিকাৰ তেওঁলোকৰ চাকৰিৰ অধিকাৰ কৰ্মসংস্থানৰ অধিকাৰ যাতে সুনিশ্চিত থাকে এইটো নিশ্চিত কৰিব লাগিব এই দাবীটোৰ প্ৰতি আমি সমৰ্থন জনাইছিলোঁ এই দৃষ্টিভংগীৰে আৰু এইটো আমি বাৰে বাৰে দোহাৰিছোঁ আজিও আমি স্বাভাৱিকতে BTRত যেতিয়া নিৰ্বাচন আমি খেলিম এই BTRত বিগত দিনত আমি UPPLৰ দেখিলোঁ BPFৰ চৰকাৰ দেখিলোঁ কিন্তু ইয়াতে না ট্ৰাইবেল জনসাধাৰণৰ উন্নয়নৰ কাৰণে কিছু কাম কাজ হৈছে না অনাথ ট্ৰাইবেল যিসকল আছে এই অনাথ ট্ৰাইবেলৰ কাম কাজৰ কাৰণ তেওঁলোকৰ সুবিধাৰ কাৰণে কাম কাজ হৈছে এইটো আমি দেখা নাই বৰঞ্চ আমি BTRত বা BTC অনা বড়ো যিসকল জনসাধাৰণ আছে তেওঁলোকৰ অধিকাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হৈছে মাটিৰ অধিকাৰৰ প্ৰশ্নত ভাষা সাহিত্য সংস্কৃতিৰ চৰ্চাৰ প্ৰশ্নত নিয়োগৰ প্ৰশ্নত তেওঁলোকে অনুভৱ কৰিছে কিছু বঞ্চনাৰ কিন্তু এই বঞ্চনাৰ অনুভৱটো আঁতৰ কৰি পেলাই যাতে এই BTRত বাস কৰা সকলো জনসাধাৰণৰ শান্তিৰ বিষয়টো বিশেষ গুৰুত্ব লৈ পেলাই যাতে সকলোৱে সুনিশ্চিত হৈ থাকিব পাৰে সকলোৱে শংকামুক্ত হৈ বসবাস কৰিব পাৰে আৰু অধিকাৰ কাৰো যাতে খৰ্ব নহয় এই দিশটোৰ ওপৰত আমি গুৰুত্ব দি পেলাই আমি নিৰ্বাচনত অংশগ্ৰহণ কৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে ইয়াত প্ৰচাৰ কৰি আছে আৰু BJPটো সদায় আমাৰ টাৰ্গেট BJP সদায় আমাৰ চেলেঞ্জ আমি BJPক পৰাজিত কৰাৰ কাৰণে মূল টাৰ্গেটটো আমি নিৰ্ধাৰণ কৰোঁ কাৰণ আমি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰে হওক ৰাজ্যিক চৰকাৰে হওক বা আজি BTRতে তেওঁলোকৰ অৱস্থান এই সকলো ক্ষেত্ৰতে আমি দেখিছোঁ এই ৰাজনৈতিক দলটো BJPক আমি সাম্প্ৰদায়িক বুলি গণ্য কৰোঁ আৰু সাম্প্ৰদায়িকতাৰ সমস্যাটো হৈ ভাৰতবৰ্ষৰ বৰ্তমানত আমাৰ দৃষ্টিভংগীত আটাইতকৈ বৃহত্তম সমস্যা আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা সেইকাৰণে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজ কৰিম যিহেতু BJPৰ বিৰুদ্ধে আমাৰ মূল যুঁজখন হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব খুজিছে BTC
দুটা ভাগত বিভক্ত কৰা হৈছে প্ৰথম আৰু দ্বিতীয় শ্ৰেণী কি লক্ষ্য কৰিছে তেওঁ কৈছে তেওঁৰ দৃষ্টিভংগীৰে আমাৰ কথাটো কোনো ভাগ কৰা হোৱা নাই কিন্তু অনাবৰত যি জনগণ আছে তেওঁলোকে নিজস্বভাৱে শংকিত হৈছে যে হয় তেওঁলোকে এই যোৱা বিগত পিৰিয়ডত 3 চনৰ পৰা আজিলৈকে এই 22টা বছৰত যিটো BTRত বা BTCত যি চৰকাৰ চলিলে এই চৰকাৰৰ দিনত তেওঁলোকৰ অধিকাৰ বহু ক্ষেত্ৰত খৰ্ব হৈছে আৰু তাৰ ফলত তেওঁলোকে ক্ষুব্ধ হৈছে